আপুনি যদি কোভিড ভ্যাকসিন লৈছে তেতিয়া নিশ্চয় আপোনাৰ কোভিড ভ্যাকসিন সাৰ্টিফিকেট প্ৰয়োজন হ'ব। তো বন্ধুসকল এই সাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰসেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। তো বন্ধুসকল মই ইলিয়াছ, আপুনি চাই আছে জ্ঞান চাপোৰ্ট ইউটিউব চেনেল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপুনি প্ৰথমে আপুনি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অপেন হৈ যাব আৰু এই পেজটো অপেন হোৱাৰ পিছত আপুনি থ্ৰী লাইনত ক্লিক কৰিব। থ্ৰী লাইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত চাৰিটা অপশ্যন আহি পৰিব আৰু তাৰ মাজত ভ্যাকচিনেশ্যন সাৰ্ভিসত আপুনি ক্লিক কৰি দিব। ভ্যাকচিনেশ্যন সাৰ্ভিসত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত পাঁচটা অপশ্যন আহিছে: ৰেজিষ্টাৰ মেম্বাৰ্ছ, চাৰ্চ ভ্যাকচিনেশ্যন চেণ্টাৰ্ছ, বুক ভ্যাকচিনেশ্যন স্লটছ, মেনেজ এপইণ্টমেণ্ট, ডাউনলোড সাৰ্টিফিকেট। আপুনি এই ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰি দিব। ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আন এটা পেজ আহি পৰিব আৰু ইয়াত লিখা আছে এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। আপুনি যেতিয়া কোভিড ভ্যাকচিন লোৱাৰ সময়ত মোবাইল নম্বৰ দিছিল সেই মোবাইলটো আপুনি এণ্টাৰ কৰি দিব। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপুনি গেট অ'টিপিত ক্লিক কৰি দিব। গেট অ'টিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা অ'টিপি আহিব আৰু সেই অ'টিপিটো আপুনি ইয়াত দি দিব। অ'টিপি আহি পৰিছে, আপুনি চিম্পলি অ'টিপিটো কপি কৰি ল'ব আৰু কপি কৰি আপুনি পেষ্ট কৰি দিব। মই কপি কৰিছোঁ, এতিয়া কপি কৰি পেষ্ট কৰি দিব। আপুনিও পেষ্ট কৰি আপুনি চিম্পলি ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰি দিব। ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ সাৰ্টিফিকেট আহি পৰিব। আহি পৰিছে, আপোনাৰ ইয়াত সকলো ডিটেইলছ দিয়া আছে। লেফ্ট ফৰ ড'জ, ছেকেণ্ড ড'জ আপুনি আৰু 76 ডেজ পিছত ল'ব পাৰিব। মই ল'ব পাৰিম আৰু 76 দিন পিছত। তো আপুনি সাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে আপুনি ইয়াত লিখা আছে সাৰ্টিফিকেট, আপুনি এই সাৰ্টিফিকেটত ক্লিক কৰিব লাগিব আৰু সাৰ্টিফিকেট ক্লিক কৰাৰ পিছত আপোনাৰ সাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। এনেকৈ আপুনি ডাউনলোড কৰি দিব আৰু এইটো ডাউনলোড হৈ গৈছে। তো ধন্যবাদ, আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।